হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে মোৰ চেনেল কুচিজ কিচেনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা খুব হেল্ডি ৰেচিপি লৈ আহিছোঁ। এইটো আপোনালোকে ডালিয়া উপমা বুলিও ক'ব পাৰে বা ভেজ ডালিয়া বুলিও ক'ব পাৰে। আহকচোন তেনেহ'লে চাই লওঁ মই কেনেকৈ বনালোঁ। ইয়াৰ বাবে মই লৈছোঁ সৰু সৰুকৈ কাটি লোৱা আলু, পিঁয়াজ, জলকীয়া, ফ্ৰেঞ্চ বিন, কেইখিলামান নৰসিংহৰ পাত, কাজু কেইটামান, একেবাৰে সৰু সৰুকৈ কাটি লোৱা আদা, গাজৰ আৰু বিলাহী। জলকীয়া আপোনালোকৰ নিজৰ প্ৰয়োজন অনুসৰি ল'ব। আৰু ইয়াতে মই লৈছোঁ ডালিয়া আধা কাপ। মই 10 টকীয়া পেকেটৰ এপেকেট ব্যৱহাৰ কৰিছোঁ। ইয়াৰে মোৰ আধা কাপ হৈছে। এতিয়া মই এখন কেৰাহীত 2 চামুচ ঘি দিছোঁ। আপোনালোকে ৰিফাইন তেলো দিব পাৰে, কিন্তু ঘিটো ৰিফাইন তেলতকৈ হেল্ডি হয়, সেইটো কাৰণে পাৰিলে ঘিয়ে দিব। আৰু এতিয়া মই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ দি দিছোঁ। কাটি থোৱা জলকীয়া কেইটাও মই দি দিছোঁ আৰু অলপ এনেকৈ লৰাই ভাজি লৈছোঁ। এতিয়া মই ইয়াত নৰসিংহ পাত কেইখিলা দি দিছোঁ আৰু আদা টুকুৰা কেইটা দি দিছোঁ। এইখিনি অকণমান লৰাই লৰাই ভাজি লৈছোঁ। মই জুইটো মিডিয়াম কৰিয়ে ৰাখিছোঁ। আৰু ইয়াত এতিয়া কাজু কেইটামান দি দিছোঁ। এক মিনিটমান সময় এইখিনি ভজাৰ পিছত মই এতিয়া আলু দিছোঁ। ইয়াত মই এটা আলু লৈছিলোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। গাজৰ দিছোঁ, ফ্ৰেঞ্চ বিন দি দিছোঁ। চব্জিখিনি আপোনালোকৰ প্ৰয়োজন অনুসৰি ল'ব পাৰে। মই ডালিয়া আধা কাপ লৈছোঁ কাৰণে কম কমকৈ লৈছোঁ। আৰু ইয়াত বিলাহীখিনিও দি দিছোঁ। অকণমান লৰাই মই এইখিনি ভাজি ল'ম। ইয়াত মই প্ৰয়োজন অনুসৰি নিমখ দিলোঁ। আৰু এইখিনি এতিয়া আকৌ অকণমান সময় লৰাই 1 মিনিটমান সময় মই ভাজি ল'ম। ইয়াত এতিয়া মই 1 মিনিটমান সময় ভজাৰ পিছত হালধি দিছোঁ আধা চামুচমান। খুব ভালকৈ এইখিনি গোটেইখিনি মিক্স কৰি লৈছোঁ মই। আৰু ইয়াত এতিয়া মই ডালিয়াখিনি দি দিছোঁ। এইখিনিও মই খুব ভালকৈ লৰাই লৰাই ভাজি ল'ম। আপোনালোকে কোনোবাই যদি ডায়েট ফ'ল' কৰি আছে বা ৱৰ্কআউট কৰি আছে, তেনেহ'লে এইটো ৰেচিপি খাব পাৰে আপোনালোকে বনাই, নাইবা এনেও আপোনালোকে বনাই খাব পাৰিব। খুবেই হেল্ডি ৰেচিপি হয় আৰু টেষ্টিও হয়, লগতে ৱেইট লছ কৰাতো সহায় হয়। আপোনালোকে ইয়াত বন্ধাকবি বা মটৰ এইবিলাকো এড কৰিব পাৰে। মোৰ এতিয়া নাই কাৰণে মই এড কৰিব পৰা নাই। ইয়াত মই এতিয়া আধা কাপতকৈ বেছি অলপ পানী দি ঢাকন মাৰি সিজিবলৈ দিম। এয়া চাওক, পানীখিনি শুকাই গ'ল আৰু ডালিয়াখিনিও সিজিলেই। মই এইখিনি এতিয়া খুব ভালদৰে আকৌ এবাৰ লৰাই ল'ম। দেখিলেনে কিমান সহজতে ৰেডি হৈ গ'ল ভেজ ডালিয়া বা ডালিয়া উপমা। আপোনালোকেও এনেকৈ বনাই খাই চাব। কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে